তো চাওক ধেমাজি ষ্টেচনত প্লেটফৰ্ম 3 সো গাইছ আমি ফাইনেলি মনোজ দা ঘৰ পাই গ'লোহি আৰু মনোজ ভাই নাৰ্চাৰী সো গাইছ ফাইনেলি আমি ট্ৰেইনত উঠি গ'লো আৰু সো গাইছ এইটো হৈছে মনোজ ভাই ঘৰ কিন্তু সো গাইছ হেল্ল' নমস্কাৰ গুড মৰ্ণিং আৰু এতিয়া গৈ আছোঁ মই ট্ৰেইন ষ্টেচনলৈ উত্তৰকাটনি ট্ৰেইন ষ্টেচনলৈ আৰু আজি আমি গৈ আছোঁ জোনাই ধেমাজি জিলাৰ জোনাইলৈ গৈছোঁ তাত মনোজ দাৰ ঘৰত সো গাইছ আমি ফাৰ্ষ্ট শিমলুগুৰিৰ পৰা উত্তৰকাটনিলৈ এখন টেম্পুত গৈ আছোঁ আৰু এতিয়া পৰা সো গাইছ আমি এখন টেম্পুত গৈ আছোঁ শিমলুগুৰিৰ পৰা উত্তৰকাটনি ষ্টেচনলৈ আৰু মোৰ লগত আছে ধনমণি আৰু সেই ভাই কিবা এটা কওঁ সো হে গাইছ গুড মৰ্ণিং আৰু এতিয়া আছোঁ মই উত্তৰকাটনি ৰেল ষ্টেচনত বৰ্তমান উত্তৰকাটনি ৰেল ষ্টেচন আছোঁ সো আপোনালোকক কাকো আপডেট চাপডেট দি থকা নাই মানে হোৱাটছএপত আপডেট দিছিলোঁ সো এতিয়া আমি গৈ আছোঁ মনোজ ভাই আকৌ মনোজ ভাই আপোনালোকে চিনি পাই চাগে জনপ্ৰিয় ইউটিউবাৰ জোনাই ধেমাজি জিলাৰ জোনাই সো তাত গৈ আছোঁ যে মনোজ ভাই ঘৰত মানে মনোজ দাদা হ'ব আমাৰ সো তাত গৈ আছোঁ সো উত্তৰকাটনি ৰেলৱে ষ্টেচনটো চাওক ইমান ডাঙৰ নহয় বা উত্তৰকাটনি ৰেল ষ্টেচনটো সৰু ইয়াৰ পৰা যাম আমি সো ইয়াৰ পৰা ট্ৰেইন আছে 8টা বজাত আছে জোনাইলৈকে সো ভিডিঅ' ভালকৈ চাই থাকক এণ্ড আৰু দুজন ল'ৰা আহি আছে সেই দুজন ধলপুৰ চুমধৰা বুলি কয় সো তাৰ পৰা আহি আছে তো ভিডিঅ'টো ভালকৈ সো গাইছ এতিয়া উত্তৰকাটনি ৰেল ষ্টেচনৰ মানে হেৰিতে বহি আছোঁ সো ট্ৰেইন আছে আমাৰ মানুহজনক সুধিছোঁ সো মানুহজনে কৈছে ট্ৰেইন আছে 7টা বজাত আছে বুলি কৈছে মানে এতিয়া বহি আছোঁ আৰু ট্ৰেইন আহিব বোলে 7টা মান বজাত তাৰপাছত আগত হৈছিলে এটা ঘটনা মানে এইকেইদিনতে ভিডিঅ'টো চাই আছে চাগে আপোনালোকে চাই আছে সেইখিনিত সো আজি হৈছে 21 এপ্ৰিল আপোনালোকে চাই আছে চাগে 22 এপ্ৰিলত ভিডিঅ'টো কিন্তু তাৰ দুদিনমানৰ আগত ইয়াত এটা ঘটনা হৈ গৈছে মানে সো ৰেলৱে মানে ইয়াতো উত্তৰকাটনি ৰেলৱে ষ্টেচনৰ অকণমান আগত মানে সো ট্ৰেইন আহি থাকোঁতে মানে এটা এক্সিডেণ্ট হৈ গ'ল মানে মানুহ এজন কাটিলে মানে সো ঘটনাটো হৈ গ'ল এই আগত আছিলে চাগে এইফালে আগত সো ইমানকৈ ভালকৈ নাজানো সো গাইছ ঘটনাটো হৈছিলে এই আগত হৈছিলে কিন্তু আমি বহি আছোঁ ইয়াত চাওক এইফালে ভিডিঅ'টো চাই লওক একদম পূৰা কুঁৱলী হৈ আছে সো গাইছ লগৰকেইটা আহি পাই গ'লহি আৰু আমাৰ এই পাগল দাৰ লগত আহিছিলে মানে ধনমণি চৰি লেট্ৰিন কৰিব গৈছে মানে বাথৰুমত গৈছে সো উত্তৰকাটনি মানে মানুহৰ ঘৰতে মানে বাথৰুমলৈ গৈছে সো সি আহিলে সি লেট্ৰিনত আছে সো লগৰকেইজন আহি পিনি সি পাই গ'ল লগৰ মানে দাদাই হ'ব সো আহি পাই গ'লহি আৰু সো গাইছ ভাগ্যহেঁত আহি পিনি পাই গ'লহি আৰু এইফালে আছে ভাগ্যজ্যোতি তাৰপিছত এইফালে আৰু এজন লগত আছে সো জুবিন তাৰপিছত এতিয়া গৈ আছোঁ আমি ধেমাজি জিলাৰ জোনাই মনোজ ভাই ঘৰত সো ভিডিঅ' ভালকৈ চাই থাকিব আৰু আমাৰ ধনমণি লগত আহিছিলে সি গৈছে বাথৰুমলৈ গৈছে লেট্ৰিন লাগিলে তাৰপিছত বাথৰুমলৈ গৈছে উত্তৰকাটনি মানে মানুহৰ ঘৰতে মানে কিনাৰ মানুহৰ ঘৰতে সো এতিয়া ৰেলৰ বা ট্ৰেইনলৈ ৰখি আছোঁ 8টা বজাত আছে ট্ৰেইন সো ভিডিঅ' ভালকৈ চাই থাকক এণ্ড ভাল লাগিছে ফাৰ্ষ্ট টাইম জানি একদম পূৰা মানে ক'বলৈ ভাষা নাই ফাৰ্ষ্ট টাইম মনোজ দাৰ ঘৰত ভিডিঅ'টো চাই দিব চেনেলটো নামটো কৈ দিয়া মোৰ চেনেলটো ভাগ্যজ্যোতি গগৈ বুলি আছে সমীৰণৰ যোনখিনি ফেমিলি আছে মোৰ চেনেল নাই চোৱা যদি মোলৈ আহিব আৰু লাইক ডেছক্ৰিপশ্যনত লিংকটো দি দিম চাব সো গাইছ ফাইনেলি আমি ট্ৰেইনত উঠি গ'লোঁ আৰু এইফালে আৰু এজনক লগ পালোঁ দুবিৰ পৰা আহিছে তুমি গহপুৰৰ পৰা আহিছে এতিয়া ট্ৰেইনত উঠি গ'লোঁ আৰু তো ইয়াৰ পৰা ষ্টাৰ্ট দিলে উত্তৰকাটনিৰ পৰা তো ভিডিঅ' ভালকৈ চাই থাকক কি কৈছোঁ সো গাইছ এতিয়া বাজিলে 8:30 সো এতিয়া তাঁতিপাহাৰ ষ্টেচনত আমি পাইছোঁহি তো উত্তৰকাটনি ষ্টেচনৰ পৰা ট্ৰেইন এৰিলে তাৰপিছত এতিয়া তাঁতিপাহাৰ ষ্টেচন পাইছোঁহি তাৰ পৰা এতিয়া গৈ আছোঁ আৰু মানে আমি লাষ্টত দবাত থৈছোঁ মানে তো ট্ৰেইনৰ টিকেট লৈছে এজনত 80 টকাকৈ লৈছে চ' 80কৈ লৈছে এজনত তাৰপিছত আমাৰ দুজনৰ তিনিজনৰ কাটিছোঁ তিনিজনৰ টিকেট কাটি লৈছোঁ আৰু এজনে লখিমপুৰত কাটিব চ' গৈ আছোঁ এতিয়া দেহতে থাকিলে জুই অদেখে নাথাকো বাৰু লাগিব তোমাকে ঝক ৰেল চলে মোৰ বুকুতে ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰেল সো গাইছ এতিয়া গৈ আছোঁ আমাৰ জাৰ্ণি হৈছে 8 ঘণ্টা তাৰপিছত তোমাৰ চেনেলৰ নামটো কৈ দিয়া টিভি ব্লগছ বুলি চাৰ্চ কৰিব পাইছোঁ চ' চেনেলটো আছে টিভি ব্লগছ বুলি ডেছক্ৰিপশ্যনত লিংকটো দি দিম মই চ' দি দিবা লিংকটো ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো সকলোৱে গৈ পিনি ছাপোৰ্ট কৰিব এণ্ড লিখি দিব সমিৰান ট্ৰেভেল ব্লগছৰ পৰা আহিছোঁ বুলি চ' গৈ আছোঁ এতিয়া আৰু এইফালে এতিয়া বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে
এবাৰ গাইছ এজনৰ চেনেলটো কি আছিলে নাম কৈছিলে ভাগ্যজ্যোতি গগৈ চ' এজনৰ চেনেল মানে কমেণ্টত মাৰি দিবগৈ ভিডিঅ' কমেণ্টত মাৰি দিবগৈ এক্সট্ৰা লেভেল আৰু সমীৰণ ট্ৰেভেল ব্লগছৰ পৰা আহিছোঁ বুলি একদম এক্সট্ৰা লেভেল মাৰি দিবগৈ নেকি পুৰা দেই পুৰা ছাপোৰ্ট কৰিব আৰু ভাল লাগিব চ' চব মানুহ ট্ৰেইনত গুৱাহাটীৰ পৰা আহিছে এখন ট্ৰেইন চ' গাইছ এতিয়া পাইছোঁহি টিপলিং ষ্টেচন কিন্তু এইটো ষ্টেচনটো নৰ্মেল একদম মানে এই তাঁতি পাহাৰৰ লিখীয়া নহয় এইবিলাকৰ লিখীয়া নহয় উত্তৰ কাঠনিটো যেনেকুৱা ষ্টেচন চ' টিপলিঙৰ ষ্টেচনত নহয় আৰু সিহঁতক বাদাম আনিছে কাঁচা বাদাম ভাল লাগে কাঁচা বাদাম বাদাম অ' বে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা কৈ দিয়া অকণমান কি এক্সপিৰিয়েঞ্চ কেনেকুৱা ভালে নেক্সট লেভেল এই নেক্সট লেভেল নহয় ব্ৰ অন্য লেভেল চ' গাইছ এতিয়া পাইছোঁ হাৰমতি জনচন ষ্টেচন তাৰপিছত এতিয়া অকণমান নামি পিনি হাৰমতি জনচন ষ্টেচনৰ মানে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম চ' গাইছ এতিয়া পাইছোঁ হাৰমতি ষ্টেচন এইফালে চাওক হাৰমতি ষ্টেচন আগত চ' আগতেও মই হাৰমতি ষ্টেচন অলপ ভিডিঅ' বনাই থোৱা আছে মানে আগতে আমি যিহেতু ডিম্পুদাসত যাওঁতে হাৰমতি ষ্টেচন দেখাইছিলোঁ আপোনালোকক সৰু আগতে বাৰু ৰাতি হৈ আছিলে কিন্তু এতিয়া দিনৰ ভিডিঅ' চাওক চ' গাইছ বম মানুহ মানে কি ক'ম আৰু তাৰপিছত এইফালে চব পুলিচ আহি আছে আগত হাৰমতি জনচন ষ্টেচন আমি কিবা লাষ্টৰ দবাত চাওক চ' ফাইনেলি হাৰমতি চ' গাইছ এতিয়া পাইছোঁ টুনিজান ষ্টেচন তাৰ টুনিজান ষ্টেচনৰ পৰা ট্ৰেইন এৰিছে চ' লখিমপুৰ পামগৈ আৰু আমাৰ যিটো 8 ঘণ্টাৰ যাত্ৰা এনেকৈ কটাব লাগিব আৰু চিটটো আমি পোৱা নাই বুলিবলৈ পূৰা ফুল হৈ আছে চ' গাইছ এনেকৈ কটাব লাগিব আৰু গৈ আছোঁ এতিয়া তিনিজান নে কিবা এটা জানৰ পৰা এৰিলে আৰু এতিয়া বহি আহি আছোঁ আমি এতিয়া চিট নাই পোৱাৰ কাৰণে ইয়াতে বহিবলৈ আছোঁ চ' গাইছ এতিয়া পাইছোঁ কঁঠালপুখুৰী ষ্টেচন অকণ টাইম ৰখাব তাৰপিছত লখিমপুৰ ষ্টেচন লখিমপুৰলৈ বেছি নাই আৰু কঁঠালপুখুৰী ষ্টেচন চ' গাইছ চাওক এতিয়া আছে কঁঠালপুখুৰী ষ্টেচনৰ পৰা এৰিছে আৰু ট্ৰেইন আমি কিবা লাষ্টতে বাট চাওক চ' ভিডিঅ'টো ভালকৈ চাই থাকক একদম 8 ঘণ্টা জাৰ্ণি ফুল জাৰ্ণিটো দেখাই আছোঁ ভিডিঅ'টো ভালকৈ চাই থাকক কি কৰি যাওঁ কঁঠালপুখুৰী ষ্টেচন চাওক বম ডাঙৰ চ' গাইছ এতিয়া আমি জমনি গৈ আৰু লখিমপুৰ টাউন লখিমপুৰ মানে ষ্টেচন পাইছোঁ আৰু লখিমপুৰ জংচন ষ্টেচন তাৰপিছত এইফালে চাওক পূৰা জমনি গৈ অকণমান ফটো ক্লিক কৰিলোঁ মানে DSLR লৈ দিছিলে মানুহজনে চ' এই দুজনমানে লখিমপুৰতে নামিব তাৰপিছত আমি 4জন যাম জনাই চাই থাকোঁ ভালকৈ আৰু এই লখিমপুৰ ষ্টেচন এতিয়া আকৌ পালোঁহি লখিমপুৰ ষ্টেচন তাৰপিছত চব মানুহ বম মানুহ আছে মানে ষ্টেচন চ' গাইছ লখিমপুৰ ষ্টেচনত আছে নাম ৰখাইছে মানে চ' বম মানুহ মানে চব লখিমপুৰ ষ্টেচন চ' গাইছ এতিয়া নৰ্থ লখিমপুৰ ষ্টেচনত মানে এতিয়া এই ষ্টেচনত ৰখাইছে নৰ্থ লখিমপুৰ ষ্টেচন তাৰপিছত এইফালে ভাগ্য ভিডিঅ' বনাই আছে তাৰপিছত 2জনমান নামি গৈছে আৰু আমি এতিয়া 4জন জোনাইলৈকে যাম তাৰপিছত আৰু 2জনমান আছিলে সেইকেইজন মানে লখিমপুৰতে নামিলে চ' চব মানুহ চব এতিয়াও মানুহ গৈছে মানে ট্ৰেইনৰ পাছে নামিছিলে বহুত মানুহ আছিলে মানুহ চকে গাইছ মানুহ চক বম মানুহ চ' গাইছ এতিয়া আমি লখিমপুৰ ষ্টেচনৰ পৰা গৈ আছোঁ আৰু এতিয়া লখিমপুৰ ষ্টেচনত আছোঁ চ' লখিমপুৰ ষ্টেচনৰ পৰা ষ্টাৰ্ট দিলে এতিয়া গাড়ী চাওক চ' চাই থাকক আৰু ভালকৈ চাওক আৰু বহিছোঁ এবাৰ শুইছোঁ তেনেকৈ গৈ আছোঁ আৰু 8 ঘণ্টা যিহেতু যাত্ৰা মানে 8 ঘণ্টা জাৰ্ণি চ' গৈ আছোঁ আৰু তেনেকৈ বহিছোঁ শুইছোঁ চাওক এখন চাওক উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচন চ' গাইছ গৈ আছোঁ আৰু এতিয়া একদম চাওক এতিয়া মানে বগী নদী গোগামুখ পাৰ হ'লোঁ এতিয়া গাইছ চ' গৈ আছোঁ আৰু এতিয়া চ' গাইছ আমি আহি পাই গ'লোহি ধেমাজি আৰু 2 ঘণ্টা ন
আৰু 2 ঘণ্টামান আছে চ' ইয়াৰ পিছত চিলাপথাৰ চিৰপানী নেকি ইয়াৰ পিছত চিলাপথাৰ তাৰপিছত চিৰপানী তাৰপিছত জোনাই চ' এতিয়া পাইছোঁ ধেমাজি তাৰপিছত চিৰপানী তাৰপিছত জোনাই চ' আৰু 2 ঘণ্টা 3 ঘণ্টামানৰ জাৰ্ণি আছে আৰু তো চাওক চিলাপথাৰ ধেমাজিৰ মানে ষ্টেচনটো আৰু আমি বহিছোঁ একদম লাষ্টত এবাৰ চাওক ভোক চুক এই তামাম ভোক লাগিছে গাড়ীত একেবাৰে শুকাই গৈছে ট্ৰেইনত আহি আমনি লাগি গৈছে বহুত কষ্ট হৈছে আপোনালোকৰ কাৰণে কৃষ্ণ ছাবস্ক্ৰাইব কৰিব নেকি ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবটো লাগে চ' ছাবস্ক্ৰাইবটো মেইন একদম ইমান কষ্ট কৰি চক ক'ত আহি গৈছোঁ কিন্তু ছাবস্ক্ৰাইবটো নকৰা বাগে ছাবস্ক্ৰাইব কৰক চ' চাওক ধেমাজি ষ্টেচনত চাওক চ' এনেকৈ গৈ আছোঁ আৰু জাৰ্ণি কিন্তু তামাম ভোক লাগিছে মানে আমি ৰাতিও একো খোৱা নাছিলোঁ মই যিহেতু কালি সন্ধিয়া সময়তে আহিছিলোঁ চ' কালি ৰাতি ধনমণিৰ লগত থাকিছিলোঁ তাৰপিছত একো খোৱা নাই সেইটো কাৰণে ভোক লাগি আছে চ' ৰাতিপুৱা চাহ খাইছিলোঁ কিন্তু মৰ্ণিং কিন্তু তাৰপিছত একো খোৱা নাই সেইটো কাৰণে ভোক লাগি আছে চ' একদম জোনাইতে গৈ পিনি কিবা এটা খাব লাগিব হোটেল চোটেলত তাৰপিছত চ' গাইছ তামাম ভোক লাগিছে গৈ পিনি জোনাইতে কিবা এটা খাব লাগিব আৰু এইফালে চক এতিয়া ধেমাজি ষ্টেচনৰ ফালে মন্দিৰ এটা আছে তো গৈ আছোঁ এতিয়া চাই চিৰি আছে কিন্তু ইয়াত একো খোৱা নাই আমাৰ মানে আমি চ' জোনাইতে কিবা এটা খাব লাগিব আৰু চক ধেমাজি ষ্টেচন বন্ধ মৰমেৰে কেঁকুৰি কাঢ়িব থাপি থুপি ৰাখিলে ৰোগে ধৰিব খুলি দিয়া গাঁঠি হীৰাৰে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰেলখনি বুকুতে চলিছে চ' গাইছ চুলদুলি অৱস্থা চব একদম বহুত বেয়া হৈ গ'ল তাৰপিছত এতিয়া পাইছোঁহি আমি চিমেণ্ট চাপৰি ষ্টেচনত আছোঁ এতিয়া চ' চিমেণ্ট চাপৰি ষ্টেচন পাইছোঁ তাৰপিছত আছে ইয়াৰ পাছতহে পামগৈ আমি জোনাই চ' 7 ঘণ্টামানৰ যাত্ৰা চ' এতিয়া আমি 5 ঘণ্টাৰ যাত্ৰা কমপ্লিট কৰি আহিলোঁ আৰু 2 ঘণ্টামানৰ যাত্ৰা আছে চ' এতিয়া পাইছোঁ আমি চিমেণ্ট চাপৰি তাৰ পাছত আছে জোনাই চ' 1 বজাত পামগৈ চাগে এতিয়া বাজিলে 12:30 আৰু চাগে 1 বজাত পামগৈ চ' আৰু আছে 30 মিনিটমান চ' আধা ঘণ্টামান পাছত পামগৈ আৰু তাৰপিছত চাই লওক ভিডিঅ'টো চ' একদম ভোকত একদম ক'ব নোৱাৰা হৈ আহিছোঁ তাৰপিছত জোনাইতে গৈ পিনি কিবা এটা খাব লাগিব তাৰপাছত খাই গৈ পিনি কৰি পিনি তাৰপিছত টমটম এখন লৈ পিনি মনোজ দা ঘৰত যাব লাগিব চ' আপোনালোকে চিনি পায় মনোজ ভাই বুলি আছে ইউটিউব চেনেল চ' সেইজনক আমাৰ মানে এটা কথা মানে আমি জোনাইত অহা মনোজ ভাইক দাক লগ কৰিবলৈ অহা কাৰণটো হ'ল যে আমি তেওঁ ভিডিঅ' চাইও ভাল পাওঁ আৰু বহুত বেছি ভাল লাগে চ' সেইটো কাৰণেও লগ কৰিবলৈ আহিছোঁ আৰু আমি মানে আমাৰ যিখন ইউটিউবৰ মিটআপ এখন পাতিছোঁ চ' মই ইউটিউবত বাৰু ভিডিঅ' বনোৱা নাই এইকেইদিন সেইটো কাৰণে মিটআপখনৰ কথা ইমান গম নাপায় চ' আমি মানে লখিমপুৰলৈ শিমলুগুৰিত এখন মিটআপ পাতিছোঁ তাত আহিব মিষ্টাৰ ৰাজা আৰু দেৱাশিষ ভিডিঅ' তাৰপাছত মনোজ দাক ইনভাইট কৰিব আহি আছোঁ চ' সেয়াই আৰু মনোজ দাক ইনভাইট কৰিব আহিম আহে নাহে এতিয়ালৈকে ইমান কনফাৰ্ম নাই হ'ল তাত পাই লওঁগৈ তাৰপিছত জনাই আছোঁ চ' গাইছ মিটআপখন আছে 24 এপ্ৰিলত চ' সকলোকে নিমন্ত্ৰণ জনাই আছোঁ আহিব তাৰপিছত ইফালে আছে ভাগ্যহেঁত চ' গাইছ এয়া আছে ভাগ্য তাৰপিছত মিটআপখনৰ কথা কিবা এটা কৈ দিয়া তো গাইজ 24 তাৰিখে এপ্ৰিলৰ অহা দেওবাৰ মিষ্টাৰ ৰাজা আহিব আৰু মনোজ ভাইকো আমি ইনভাইট কৰিব আহিছোঁ আৰু দেৱাশিষ ভিডিঅ' আহিব নগাঁৱৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা আহিব আপোনালোক সকলো আহিব তো লগ পাম ইয়াৰ দ্বাৰা সকলোকে জনাই দিছোঁ আৰু এক্সট্ৰা লেভেল নেকি এক্সট্ৰা লেভেল গাইছ এই মানে চিমেণ্ট চাপৰি চ' গাইছ সেয়াই বহিছোঁ কৰিছোঁ ফুৰিছোঁ তেনেকৈ আহি আছোঁ আৰু 5 ঘণ্টা 6 ঘণ্টাৰ যাত্ৰা 6-7 ঘণ্টাৰ যাত্ৰা আৰু 1 ঘণ্টামানৰ যাত্ৰা আছে চাগে তাৰপিছত পাই যাম আমি চ' গাইছ যিহেতু মোৰ মোবাইলটো চাৰ্জো নাই আৰু ইয়াত মানে ট্ৰেইনখনত মানে কাৰেণ্টটো কি নাজানো মানে চাৰ্জ দিব নোৱাৰি চাৰ্জ মই চবতে চালোঁ কিন্তু আমাৰ লগৰ এটাই চাৰ্জ দিব পৰা নাই বৰ্ডীখন বেয়া নেকি চব চাৰ্জ দিব পৰা নাই সেইটো কাৰণে চাৰ্জো নাই মোবাইলত একদম জোনাইত লগ পাই আছোঁ তাতে কিবা খামগৈ তাৰপিছত ভিডিঅ'টো ভালকৈ চাই দিব যদি ভাল লাগে লাইক কৰি দিব চেনেলকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰক তেতিয়া আমি উৎসাহ পাম ভিডিঅ' বনাবলৈ চ' আৰু ভাগ্যজ্যোতি আৰু কি টিভি ব্লগ বুলি এটা চেনেল 2টা চেনেল মই লিংক দি থোৱা আছে চ' অলপ মৰম দিবগৈ এক্সট্ৰা লেভেল মাৰি দিব তাৰপিছত সমিৰণ ট্ৰেভেল ব্লগছৰ পৰা আহিছোঁ বুলি লিখি দিব চ' চাই থৈ সেইফালে চ' গাইছ আহিছিলোঁ বাথৰুমলৈ কিন্তু বাথৰুমটো বহুত লেতেৰা আমাৰ একদম পূৰা গোন্ধাই আছে চ' এতিয়া আগলৈ যাওঁ মানে বাথৰুমলৈ আহিছিলোঁ চ' বাথৰুমটো বহুত লেতেৰা হৈ আছে বাথৰুমটো মই দেখাই নাথাকোঁ বাৰু চ' যাওঁ এতিয়া আগলৈ চ' গাইছ আহি ফাইনেলি আমি পাই গ'লোহি জোনাই কিন্তু এতিয়া বিচাৰি আছোঁ মনোজ দাৰ ঘৰ মানে আমি ট্ৰেইনৰ পৰা নামিলোঁ এতিয়া পাই গ'লোঁ জোনাই চ' এইফালে চব নামিলোঁ আমি এখন ট্ৰেইনখন আগত এইখন ট্ৰেইন ৰখালে চ' এতিয়া বিচাৰি আছোঁ আমি মনোজ দাৰ ঘৰ চ' টমটমতে যাব লাগিব কিন্তু এতিয়া ফাৰ্ষ্ট কিবা এটা খাই লওঁ তাৰপিছত লগ পাইছোঁ চ' গাইছ এইটোৱে হৈছে কি জোনাই ৰেল ষ্টেচন চ' এতিয়া অভাৰব্ৰিজখন পাৰ হ'ব লাগিব
কিন্তু মনোজ ভাই ঘৰ এতিয়া মানে মনোজ ভাই ঘৰ বিচাৰি পোৱা নাই চ' মনোজ ভাই ঘৰতে ফেৰিবলৈ কিবা এটা কৰিব লাগিব এতিয়া বৰ্মন দাৰ দোকানখন দেখিলোঁ বাৰু চ' এতিয়া বিচাৰি আছোঁ মনোজ দাৰ ঘৰ মানে চাই লওক চ' গাইছ এতিয়া আমি টমটমখনত উঠি গ'লোঁ তাৰপিছত এতিয়া মনোজ দাৰ ঘৰত যোৱা মানে একদম ৰাস্তা মানে একদম হেৰি পাই গ'লোঁ টমটমখন পাই গ'লোঁ টমটমখনতে চিনি পাই মানে মনোজ দাৰ ঘৰ ক'ত চ' বৰ্মন দাৰ ঘৰটো দেখিলোঁ কিন্তু বৰ্মন দাৰ ঘৰত তলা পৰা সেইটো কাৰণে নোসোমালোঁ চ' আমাৰ ট্ৰেইনখন এইখন তাৰপৰা ট্ৰেইনখন আমি এতিয়া টমটমখন উঠিলোঁ আৰু মনোজ দাৰ ঘৰত গৈ আছোঁ আৰু ভাগ্য জিঅ' ভিডিঅ' ভাল লাগিছে তো বহুত এক্সাইটেড হৈ আছোঁ মানে বহুত দিনৰ পৰা লগ কৰিম বুলি চেষ্টা কৰি আছিলোঁ কিন্তু পোৱা নাছিলোঁ চ' বহুত বেছি এক্সাইটেড হৈ আছোঁ লগ পাম বুলি এইটোৰ পৰা কেনেকুৱা লাগিছে একদম মজা চ' গাইছ এতিয়া টমটমত ঠিক গৈ আছোঁ আৰু একদম পূৰা এক্সাইটেড হৈছোঁ তাৰপিছত কেনেকুৱা এই মজা এক্সাইটেড মানে ক'বলৈ ভাষা নাই মনোজ দাক লগ কৰিম বহুত বেছি এক্সাইটেড হৈ আছোঁ চাই থাকক পূৰা শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব গোটেইকেইটা ভিডিঅ' শ্বেয়াৰ কৰি দিব তিনিটা আছোঁ ইয়াত ইউটিউবাৰ মুঠতে তো এতিয়া গৈ ফাৰ্ষ্ট কিবা এটা খাই লওঁ তাৰপিছত মনোজ দাৰ ঘৰত গৈ আছোঁ একদম মানে টমটম একদম ডাইৰেক্ট মনোজ দাৰ ঘৰত যাম চ' গাইছ বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু এতিয়া আমি জোনাইত টাউনত আছোঁ চ' আমি এতিয়া ফাৰ্ষ্ট কিবা এটা খাই লওঁ তাৰপিছত লগ পাই আছোঁ তাৰপিছত একদম ভিডিঅ' বনাই লাগিছে কিবা এটা খাই লওঁ তাৰপিছত লগ পাই আছোঁ একদম গৈছোঁ লাইক মনোজ দাৰ ঘৰত আমাৰ মানে বম ভোক লাগিছে সেইটো কাৰণে কিবা এটা খাই লওঁ মানে এনেকৈ পৰঠা চৰঠাকে কিবা এটা খাই লওঁ নেকি পৰঠাকে কিবা খাই লওঁ বম ভোক লাগি আছে আৰু একদম পৰঠা চব মানে একদম কম দামত একদম 10 টকা এটাত চ' খাই লওঁ আমাৰ তাত এটা পৰঠাৰ দাম হৈছে 20 টকা মানে চ' ইয়াত হৈছে এটা পৰঠাৰ দাম 10 টকা চ' খাই লওঁ এজনত 10 টকা চ' ভাল লাগিছে ইয়াতে খাই লওঁ আৰু ভাজিটো কি আছে চাই লওঁ চ' গাইছ আমি ফাইনেলি মনোজ দাৰ ঘৰ পাই গ'লোহি আৰু এইফালে আছে মোৰ পাছফালে মনোজ দাৰ ঘৰ তাৰপিছত আছে ফ্ৰণ্টত আছে নাৰ্চাৰীখন তাৰপিছত এইফালে চব একদম জেগাতে চিনাকি লাগিছে নে তাৰপিছত বগৰী গছজোপা তাৰপিছত চব একদম আগতে এই বিকাশ দাহঁতে এই তাতে ডান্স কৰিছিলে আগতে চ' এইটোৱে হৈছে নাৰ্চাৰীখন তাৰপিছত এতিয়া ঘৰলৈ যাম ঘৰত মানুহ আছে নাই তো বহুত বেছি এক্সাইটেড হৈ আছোঁ মনোজ দাক লগ পাবলৈ তো সোমাই যাওঁ আৰু এতিয়া এইখনেই হৈছে মনোজ দাৰ নাৰ্চাৰীখন চব চ' গাইছে এইটোৱে হৈছে মনোজ ভাই ঘৰ কিন্তু এটা কথা হৈ গ'ল মানে আমি এতিয়া বহুত মনটো বেয়াও লাগিছে মনোজ ভাই মানে মনোজ দাদাহঁত ফুৰিবলৈ গ'ল চ' এইখনেই হৈছে মনোজ দাদাৰ নাৰ্চাৰীখন চাই লওক তাৰপাছত মানে মনোজ দা মানে ফুৰিব গ'ল চ' সেইটো কাৰণে এতিয়া কি কৰোঁ চাই লওঁ বাৰু এতিয়া হ'লেও মনোজ দাৰ ঘৰতে বহি আছোঁ এতিয়া ৱেইট কৰি বহুত কান্দি দিম এতিয়া বহুত দুখ ইমান কষ্টকৈ চ' গাইছ আছোঁ এতিয়া মনোজ দাৰ ঘৰত কিন্তু কি হ'ব দিনটো বেয়া পৰিলে একদম মানে চব মনোজ দা নাই ঘৰত কিন্তু বৰ্তমান আছোঁ আমি মনোজ দাৰ ঘৰত আৰু বিশ্বাস নকৰিছোঁ মানে মনোজ দাই নাৰ্চাৰীখন দেখিছে ন আৰু এইটো নামটো দেখাই দিছোঁ মনোজ ভাই নাৰ্চাৰী কিন্তু দুখৰ খবৰ এইটোৱে যে মনোজ দা ঘৰত আজি নাই ফুৰিব গৈছে কিন্তু আমি এনেও লগ কৰি যামেই মানে যিহেতু ইমান দূৰণিৰ পৰা আহিছোঁ সেইটো কাৰণে লগ কৰি যামেই ইয়াৰ ফালে ভাগ্য ভিডিঅ' বনাই আছে তাৰপিছত চক এইবিলাক চিনাকি লাগিছে আৰু এই পাছফালে ঔটেঙা গছজোপা আছে এই ঔটেঙা গছজোপাতে বিকাশ দাহেঁত আহি পিনি মানে ডান্স দি থৈ গৈছিলে চ' মনোজ দাক আজি এনেও লগ কৰি যামেই আমি যিহেতু ইমান দূৰণিৰ পৰা আহিছোঁ চ' সেইটো কাৰণে আৰু কষ্টৰি সিহঁতকো লগ কৰি যামেই চ' চাই হৈ থাকে এতিয়া চাহটো খাই লওঁ কেনেকুৱা চাহ খোৱা মজা সেইটো মনোজ দাৰ চাহ খাই আছোঁ আৰু আগতে যে দেখিছিলে বিখ্যাত লেট্ৰিনটো এই বনাইছিলে এইটো হৈছে এইটো এই আঙুলি দেখিছে নে জানো এইটো আৰু চাওক চ' গাইছ এইটোৱে হৈছে মনোজ দাৰ ঘৰটো একদম আঁতৰৰ পৰা দেখাই দিছোঁ চাওক চাওক এইখনেই হৈছে গেটখন এইফালে এতিয়া মনোজ দাৰ ঘৰলৈ আহে চ' এইখন এইজোপা বগৰী গছজোপা আৰু এইটো মনোজ দাৰ ঘৰটো আৰু নাৰ্চাৰীখন চাওক তামোল পাণ কিবি ফুলি আছে নাৰ্চাৰীত চ' চাওক আৰু চ' গাইছ এতিয়া মনোজ দাৰ ঘৰৰ পৰা ওলালোঁ কিন্তু আমি মানে এইটোৱে যে বেয়া লাগিছে যে মনোজ দাক লগ নাপালোঁ আমি কাৰণ মানে আমি আহিছিলোঁ লগ কৰিবলৈ কিন্তু মনোজ দাহঁত মানে কাকু বাহেঁত আৰু পাখি বাহেঁত আহিছে মানে তো কাকু দা আৰু পাখি বাহেঁত আহিছে চ' ফুৰিবলৈ গৈছে সেইটো কাৰণে লগ নাপালোঁ এতিয়া আমি মনোজ দাৰ ঘৰৰ পৰা ওলালোঁ তাৰপাছত তো নেক্সট আহিলে মানে লগ কৰিম চ' বেয়া লাগিছে আৰু হ'লেও এতিয়া মনোজ দাৰ ঘৰৰ পৰা ওলালোঁ তাৰপাছত এতিয়া ষ্টেচনলৈ গৈছোঁ ৰেল ষ্টেচনলৈ চ' গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি দিয়ক যদি চেনেলটোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেছিভাগ ট্ৰেইনৰ জাৰ্ণিয়ে দেখালোঁ চ' ভিডিঅ' এটা লাইক কৰি দিয়ক চেনেলটোকে ছাবস্ক্ৰাইব কৰি দিয়ক মনোজ দাক দেখাব নোৱাৰিলোঁ ভিডিঅ'ত আকৌ নেক্সট কেতিয়াবা আহিলে দেখাম ভিডিঅ'ত ত' আজি ভিডিঅ' যদি ভাল লাগে লাইক কৰি চেনেলটোকে ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো মানে শ্বেয়াৰ কৰক অলপ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেলেগৰ ঠাইৰ পৰা বেলেগ ভিডিঅ'ৰ লগত লগ পাবলৈ চেষ্টা কৰিম টিল দেন টাটা বাই বাই